আপোনালোকে দেখিব পাৰিছে ইয়াতে মানুহে আৰু শেষ কৰিছে। আমাৰখিনিয়ে বাকী আছে, প্ৰায় 1 বিঘামান মাটি বাকী আছে। এই বোকাই বোকাই গোটেইখিনি লৈ কিনে 1 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব। এইবাৰ দাদাক মই সন্মুখত দিছোঁ, মই পিছফালে ধৰিছোঁ। দাদা কওকচোন, বোকাত খোজকাঢ়ি কেনে লাগে? মোৰ হিচাপতো ঠিকেই হৈছে। আমি কঁঠাল খাইছোঁ আৰু মাকৈ গুড়ি দি চাহ খাইছোঁ। ইয়াতকৈ আৰু কি হেভি ব্ৰেকফাষ্ট লাগে, হয় না বন্ধুসকল? তো ঠিক আছে, আগলৈকে যাই কেনে দেখুৱাম। বন্ধুসকল, বোকাত খোজকাঢ়ি পুৰা ভাগৰি গৈছোঁ। এক হাঁটুকে ভৰি তাপে পানীত কাদত, আৰু প্ৰায় বিধানখিনিৰ ওজন প্ৰায় 40, 45, 50 কেজিমান হ'ব। সেই যে মোৰ পিছফালে দেখা পাইছে নহয় গছ গছনি, সিয়াৰ পৰা আৰম্ভ কৰিছোঁ খোজকঢ়া। ইয়াতে আহি পালোঁ আৰু বেছি দূৰ নাই। সেইটো আমাৰ খেতি পথাৰ হয় আৰু অকণমান গ'লে পাম। তো ইয়াতে বিচনখিনি থৈ কেনে অলপ ভাগৰ মাৰিছোঁ। বন্ধুসকল, আজি আমি কঠীয়ালৈ য'ত উপস্থিত হৈছোঁ, এইটোৰ পুৰণি নাম হ'ল নলবাৰী বিল। চাগে আপোনালোকে বহুত মানুহে কিতাপত পঢ়িছিলে নলবাৰী বিল বুলি, চাগে দেখা নাই। আজি চাই লওক, একেবাৰে বহুত ডাঙৰ এৰিয়া হয়। ইফালৰ পৰা সিফাললৈকে দেখা নাযায়। আৰু পিছত নাম সলনি হৈ ইয়াৰ নাম হ'ল নলনী বিল। আগত ইয়াত বহুত পানী আছিলে, মানুহে মাছ মাৰিবলৈ ভয় খাইছিলে। কিন্তু লাহে লাহে কি হ'ল, বিলটো পুৰি উঠিলে, এতিয়া পানী নাইকিয়া হৈ গ'ল। বৰ্ষাৰ পানী জমা হয়, কিন্তু 2 এদিনতে নামি যায়, মানুহ লৈ নামি যায়। আৰু এইফালে আইনৈৰ পৰা পানী আহে, কিন্তু বেছি সময় নাথাকে আইনৈৰ পানী। কিন্তু আইনৰ পানী আহিলে ৰাইজৰ ক্ষতি হয় অলপ। গতিকে আমাৰ চৰকাৰে চাগে অলপ বন্দবস্ত কৰিছে। যিটো মথাউৰি ছিঙিছিলে যোৱাবাৰ, এইবাৰ চাগে বান্ধিলে, সেইকাৰণে পানী কম হৈ আছে। কিন্তু বৰ্তমান খেতি কৰিবলৈ ভাল হৈ আছে, পানী যিমান প্ৰয়োজন সিমানেই আছে। আপোনালোকে নলনী বিলটো চাই লওক। পিছত আমাৰ নলনী বিলৰ সপক্ষে আপোনালোকে কি ক'ব বিচাৰে, আপোনালোকৰ মতামত কি, অলপ কমেণ্ট কৰি জনাব। কমেণ্ট কৰি জনালে আমাকো ভাল লাগিব। পিছে আমাৰ ৰোৱনীসকল আহি পালে আমিও ইয়াৰ পৰা ৰণত দিওঁ, আৰু বেছি দূৰ নাই, 500 মিটাৰমান আছে। কিন্তু 500 মিটাৰ যাওঁতে আমাক এনেকুৱা লাগিব যে আমি 5 কিলোমিটাৰ দৌৰি আহিলোঁ। ঠিক আছে দাদা, এই নলনী বিলখন পুৰি উঠিবলৈ কিমান দিন হ'ল? এইটো আমি যেতিয়া সৰু আছিলোঁ, আমাৰ খুৰাহঁতৰ লগত আহিছিলোঁ, নাৱত আহিছিলোঁ। দিনত মাছ চাবলৈ, মানুহে কেনেকৈ মাছ ধৰে, তেতিয়া চাবলৈ বহুত ভাল আছিলে। বগলী, সৰু বগলী, ডাঙৰ বগলী, কিবা বগলীৰ নাম নাজানো ইমান, কিন্তু বহুত বগলী আছিলে। পানী হাঁহ, পানী কাউৰী, বহুত চৰাই চিৰিকটি চাবলৈ ভাল লাগিছিলে। আৰু বহুত দূৰৰ পৰা মানুহ আহিছিলে চাবলৈ, চিকাৰ কৰিবলৈ আহিছিলে। তেতিয়া চিকাৰত ইমান মানা নাছিলে। বিলখন পুৰি উঠিবলৈ 25 বছৰমান হ'ল। 25 বছৰত আমি দেখিছিলোঁ পানী, তেতিয়ালৈকে পানী আছিলে। আৰু আমাৰ য'ত খেতি আছিলে, প্ৰথমত চাগে ইয়াৰ পৰা দেখা নাযায়। এই দুজন ল'ৰা কোৰ মাৰি আছে, এজন থিয় হৈ আছে, এজন কোৰ মাৰি আছে তেখেতৰ তাতে। তেতিয়া আছিলে, বৰিং কৰাব পৰা নাছিলোঁ, কুঁৱা খান্দিব লাগিছিলে। কুঁৱা খান্দি পানী ওলাব লাগিছিলে খেতি কৰিবলৈ, নহ'লে খেতি পানীৰ উপযোগী নাছিলে ইমান। এই চাওক, আপোনালোকৰ লগত কথা পাতোঁতে মোক এটা জোকে ধৰিলে। এই ভাইটিকো এটা জোক ধৰিছে, সেইটো জোক অলপ ডাঙৰ, এইটো অলপ সৰু, দেখিছেনে? ভাইটিৰ ভৰিত লাগি আছে। এইটো চাওক, আৰু এদিন ধৰিছিলে প্ৰথমতে, এদিন পথাৰত আহোঁতে বহুত ৰক্ত খাইছিলে। সেইটো আপোনালোকে চাব যদি ভালকৈ চাই লওক।
বিৰাট ডেঞ্জাৰ হয়। এই সৰু ল'ৰা ছোৱালীক ধৰিলেতো মাৰিয়ে পেলাব, যদি গলত চেপি ধৰে মাৰিয়ে পেলাব। গতিকে ব'লা ভাইটি, ৰোৱনীসকল থিয় হৈ আছে, অঁ অঁ অপেক্ষা কৰি আছে। ঠিক আছে।